হাই গাইজ, কি খবৰ? আজি ব্লগটো আৰম্ভ কৰিছোঁ। আজি আমি এনেই ফুৰিব যাম। গৰম যিহেতু দিনত ক'তো ওলাই হোৱা নাই এইকেইদিন, সেইকাৰণে আজি আবেলি সময়ত অকণমান ওলাই আহিছোঁ। ত' আপোনালোককো দেখুৱাওঁ ক'ত যাওঁ আৰু কি কৰোঁ। গৰমত মানে গৰমত যিহেতু ইমান একো কৰিবলৈ মন নাযায়। চ' এতিয়া আমি ওলাই আহিছোঁ দলগাঁৱলৈ। ব্লগ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ব'লক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাব। जाने कहाँ से तुम पास आए हुए पराए मुझसे सभी जीने लगी है हर सांस मेरी अब दूर जाना ना तुम कभी। আমি আজি দলগাঁৱলৈ অহাৰ কাৰণটো হ'ল মোৰ মিষ্টাৰ এটা পাৰ্চেল এটা আহিছে, তাকে নিবলৈ আহিছোঁ। যিহেতু ক'ৰবাত দিলে আপোনাৰ স্নেপডিলৰ পাৰ্চেলবিলাক নাযায়, ফ্লিপকাৰ্টৰ যায়, সেইকাৰণে আমি দলগাঁৱলৈ আহিছোঁ। ত' ব'লক কি ল'ব আহিছোঁ চাম, আপোনালোকেও চাব। মোৰ মানুহটোৰ মানে এটা টেনশ্যন হ'ল যে পাৰ্চেলটো ল'ৰাটো লগ নাপালে, সেইকাৰণে বিৰাট দুখ লাগি আছে বেচেৰা মনটো। ফোনটো বোলে ৰিচিভ কৰিব নোৱাৰিলে, গাড়ী চলাই আহি থাকোঁতে। চ' গ'ল আৰু অনলাইন বস্তুৱে হয়, নেক্সট টাইম পাব বুলি কৈছোঁ। মনটো দুখ কৰিছে, এনেই বোলে ইমান কষ্ট কৰি আহিলে ইমান দূৰলৈ। যিহেতু আমি ওলাই আহিলোঁৱে, চ' এতিয়া আমি গৰমত কি খাম? আইচক্ৰীম খাম এটা। চ' গৈ থাকিম ঘৰলৈ। আপোনালোকে চাই থাকক কি আইচক্ৰীম খাওঁ আৰু কেনেকুৱা। এতিয়া আমি গাড়ীখনত তেল ভৰাই লওঁ, গাড়ীখনত যিহেতু তেল কম আছে। ফ্লেভাৰটো বেলেগ বেলেগ। ফাইনেলি আইচক্ৰীম পালোঁ। আকৌ আইচক্ৰীম পালোঁ। অনুভৱ ঠিকে পাইছোঁ। আহি কেনে ফাইনেলি খাৰবেটিয়াত আইচক্ৰীমটো খালোঁ, বিচাৰি এখনত পালোঁ। তো খালোঁ। 10 কিলোমিটাৰ মান আছে সজোৱা বেছি হ'ব চাগে। কি কয়, খোৱাৰ লগত আৰু কিলোমিটাৰ কিয় কথা, খাবহে লাগে, খুৱামেই তাৰপিছত বাকী।
হৈছে 6টা বাজিছে এটা আইচক্ৰীম খাবলৈ আজি কিমান ঘূৰিলোঁ লগতে চানাও খালোঁ আৰু অকণমান বজাৰ আছিলে এইখিনিও কৰিলোঁ চ' খালোঁ আৰু কাৰণ ভাল লগা বস্তুটো মানে খোৱাটো মেইন চ' খাব মন গ'লে মানে মই থাকিব নোৱাৰোঁ প্লিজ আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাথাকিব নতুনকৈ যদি চাই আছে আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পিছত ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকৰ তাত পোনপ্ৰথমে যায় তেতিয়ালৈকে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম